নমস্কাৰ, মই গকুলে সপোন 24 লাইভলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ গুৰুত্বপূৰ্ণ খবৰলৈ। ব্ৰিক ব্ৰেকিং নিউজ। শিক্ষামন্ত্ৰী মহোদয়ৰ বৃহৎ ঘোষণা। এই শেষ হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ইয়াৰ পাছত অনুষ্ঠিত নহয় হাই মাদ্ৰাছা পৰীক্ষা। শিক্ষামন্ত্ৰী মহোদয়ে কিছু মন্তব্য আগবঢ়াইছোঁ। আমাৰ অনুষ্ঠিত হ'ল। ইয়াৰ পাছৰ পৰা 2023ত আমি যিহেতু মাদ্ৰাছাসমূহ ইতিমধ্যে সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত হৈয়ে গ'ল, গতিকে আৰু ইয়াৰ পাছত মাদ্ৰাছা নহয়, এইটোৱে আমাৰ শেষবাৰৰ কাৰণে অনুষ্ঠিত হাই মাদ্ৰাছা। উত্তীৰ্ণ হোৱা বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু কৈছে যে তেওঁলোকে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰে। আজি যিসকল উত্তীৰ্ণ হ'ল নিশ্চিতভাৱে তেওঁলোকে এইটো ভাল কথা। তেওঁলোকে তেওঁলোকৰ নিজৰ জীৱনৰ পথ বাছি ল'ব আৰু সেইমতে তেওঁলোকে কষ্ট কৰিব, ফলাফল লাভ কৰিব। হাই মাদ্ৰাছা এইটো আমাৰ শেষবাৰৰ বাবে অনুষ্ঠিত 2022ত হাই মাদ্ৰাছা আমাৰ অনুষ্ঠিত হ'ল। ইয়াৰ পাছৰ পৰা 2023ত আমি যিহেতু মাদ্ৰাছাসমূহ ইতিমধ্যে সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত হৈয়ে গ'ল, গতিকে আৰু ইয়াৰ পাছত মাদ্ৰাছা নহয়, এইটোৱে আমাৰ শেষবাৰৰ কাৰণে অনুষ্ঠিত হাই মাদ্ৰাছা। উত্তীৰ্ণ হোৱা বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু কৈছে যে তেওঁলোকে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰে। আজি যিসকল উত্তীৰ্ণ হ'ল নিশ্চিতভাৱে তেওঁলোকে এইটো ভাল কথা। তেওঁলোকে তেওঁলোকৰ নিজৰ জীৱনৰ পথ বাছি ল'ব আৰু সেইমতে তেওঁলোকে কষ্ট কৰিব, ফলাফল লাভ কৰিব। হাই মাদ্ৰাছা এইটো আমাৰ শেষবাৰৰ বাবে অনুষ্ঠিত 2022ত হাই মাদ্ৰাছা আমাৰ অনুষ্ঠিত হ'ল। ইয়াৰ পাছৰ পৰা 2023ত আমি যিহেতু মাদ্ৰাছাসমূহ ইতিমধ্যে সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত হৈয়ে গ'ল, গতিকে আৰু ইয়াৰ পাছত মাদ্ৰাছা নহয়, এইটোৱে আমাৰ শেষবাৰৰ কাৰণে অনুষ্ঠিত হাই মাদ্ৰাছা। উত্তীৰ্ণ হোৱা বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু কৈছে যে তেওঁলোকে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰে। আজি যিসকল উত্তীৰ্ণ হ'ল নিশ্চিতভাৱে তেওঁলোকে এইটো ভাল কথা। তেওঁলোকে তেওঁলোকৰ নিজৰ জীৱনৰ পথ বাছি ল'ব আৰু সেইমতে তেওঁলোকে কষ্ট কৰিব, ফলাফল লাভ কৰিব। হাই মাদ্ৰাছা এইটো আমাৰ শেষবাৰৰ বাবে অনুষ্ঠিত 2022ত হাই মাদ্ৰাছা আমাৰ অনুষ্ঠিত হ'ল। ইয়াৰ পাছৰ পৰা 2023ত আমি যিহেতু মাদ্ৰাছাসমূহ ইতিমধ্যে সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত হৈয়ে গ'ল, গতিকে আৰু ইয়াৰ পাছত মাদ্ৰাছা নহয়, এইটোৱে আমাৰ শেষবাৰৰ কাৰণে অনুষ্ঠিত হাই মাদ্ৰাছা। উত্তীৰ্ণ হোৱা বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু কৈছে যে তেওঁলোকে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰে। আজি যিসকল উত্তীৰ্ণ হ'ল নিশ্চিতভাৱে তেওঁলোকে এইটো ভাল কথা। তেওঁলোকে তেওঁলোকৰ নিজৰ জীৱনৰ পথ বাছি ল'ব আৰু সেইমতে তেওঁলোকে কষ্ট কৰিব, ফলাফল লাভ কৰিব।